নমস্কাৰ জনাইছোঁ। এতিয়া দিল্লীতো আজি বৰষুণ হৈছে আৰু অসমৰ কথাটো আমি ক'বই নালাগে। সকলোৱে জানে অসমৰ চাৰিওফালে বানপানী হৈছে। অসমৰ অৱস্থা অত্যন্ত বেয়া হৈছে। সেইকাৰণে এইখিনি সময়ত আমি সকলোৱে সজাগ হ'ব লাগে। আৰু যাৰ ঘৰত বানপানী সোমাইছে বা পানী সোমাইছে, আমাৰ অসমৰ মানুহে সদায় বানপানীৰ সৈতে যুঁজি জিকি আহিছে। আৰু এই পানী আৰু এই বিপদ কেতিয়াও স্থায়ী নহয়। এদিন নহয় এদিন পানী শুকাব। সেইকাৰণে আমি ঘৰ বাৰী গৈছে যদি মানুহে অত্যাধিক চিন্তা কৰিব নালাগে। আৰু আপোনালোকে সাহসটো হেৰুৱাই নেপেলাব। সাহসটো মেইন। সেইকাৰণে আমি ইজনে সিজনক সহায় কৰিব লাগিব। আৰু আমি এই সমস্যাটো অতি সোনকালে আমাৰ দূৰ হওক তাৰে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু দিল্লীতো আজি খুব বৰষুণ দিছে। এতিয়া মই বৰষুণতে বহি আছোঁ আৰু প্ৰায় ফেচবুকটো খুলিবই নোৱাৰোঁ। এনি টাইম বানপানী, ইটো ঘৰ ভাগিছে সিটো ঘৰ ভাগিছে। সেইকাৰণে আপোনালোক সকলোৱে নিৰাপদ স্থানত থাকক, নিৰাপদ আশ্ৰয় লওক। আৰু শেষত সকলোৱে যেন ভালকৈ থাকে তাৰে কামনা কৰিছোঁ। আৰু অসমৰ বানপানী সমস্যাটো যাতে শেষ হওক সেইটোও আমি আশা ৰাখিছোঁ। আৰু ইয়াকে কৈ আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।